Y365 মুছলমান লোকৰ প্ৰতিবাদত এবাৰ উত্তাল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰিয় নবী হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰিছিল এনে অভিযোগ উত্থাপিত হৈছে আৰু সামাজিক মাধ্যমত হজৰত মহম্মদক অপমানৰ বিৰুদ্ধে এটা খুব উজাৰিছে পোষ্ট কৰিছিল যে আপত্তিজনক মন্তব্য কৰিছিল তাৰ সকলৰ বিৰুদ্ধে আসলতে সেই সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এনে ধৰণে এতিয়া প্ৰতিবাদ এই মুহূৰ্তত আমি সবিশেষ জনাম মুছলমান লোকৰ প্ৰতিবাদত উত্তাল এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আৰু প্ৰিয় নবী হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্যৰ অভিযোগ প্ৰিয় নবী হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰাক লৈ এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই সামাজিক মাধ্যমত হজৰত মহম্মদক অপমানৰ বিৰুদ্ধে খুব উজাৰিছে একাংশই আৰু আপত্তিজনক পোষ্ট মন্তব্য কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এনে ধৰণৰ দাবীও উত্থাপিত কৰিছে হজৰত মহম্মদক অপমানক লৈ হোজাইটো সাব্যস্ত এতিয়া প্ৰতিবাদ আৰু দবকাৰ পুলিচ পইণ্টত আমি দেখিবলৈ পাইছোঁ প্ৰতিবাদত মুছলমান সমাজ তথা আমছু মুছলমান লোকৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত সামাজিক মাধ্যমত হজৰত মহম্মদক লৈ যি অপমানজনক বা আপত্তিজনক মন্তব্য কৰা হৈছিল তাক লৈ এতিয়া বিৰোধিতা কৰিছে এইসকল মুছলমান লোকে ভিন্ন প্ৰান্তত প্ৰতিবাদ কৰিছে যিসকলে আসলতে হজৰত মহম্মদক অপমান কৰিছে বা আপত্তিজনক মন্তব্য পোষ্ট দিছিল সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে দবকাৰ পুলিচ পইণ্টত আমি দেখিবলৈ পাইছোঁ প্ৰতিবাদ কৰিছে মুছলমান সমাজ তথা আমছুৱে প্ৰিয় নবী হজৰত মহম্মদক লৈ এবাৰ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ আৰু সেই অভিযোগতেই তেওঁলোকে এতিয়া প্ৰতিবাদত বহিছে ভিন্ন প্ৰান্তত সামাজিক মাধ্যমত হজৰত মহম্মদক অপমানৰ বিৰুদ্ধে উঠিছে ক্ষোভ আপত্তিজনক পোষ্ট মন্তব্য কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী হজৰত মহম্মদক অপমান কৰাক লৈ হোজাইটো প্ৰতিবাদ সাব্যস্ত এতিয়া প্ৰতিবাদ অব্যাহত আছে দবকাৰ পুলিচ পইণ্টত প্ৰতিবাদত বহিছে মুছলমান সমাজ তথা আমছু আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম মুছলমান লোকৰ প্ৰতিবাদ চলিছে আৰু ভিন্ন প্ৰান্তিতে উত্তাল হৈ পৰিছে হজৰত মহম্মদক যি অপমান কৰা হৈছিল সেই অপমানৰ বিৰোধিতা কৰিছে এইসকল মুছলমান লোকে তেওঁলোকে হাতত এনেদৰে বেনাৰ লৈছে বিভিন্ন শ্লোগান তেওঁলোকৰ মুখত শুনিবলৈ পোৱা গৈছে আচলতে হজৰত মহম্মদক যি অপমান কৰিছে যেনে ধৰণৰ পোষ্ট দিয়া হৈছিল সেই লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই দাবী তেওঁলোকৰ চৰকাৰ তথা প্ৰশাসনলৈ মুছলমান লোকৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত প্ৰিয় নবী হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ সামাজিক মাধ্যমত হজৰত মহম্মদক অপমান কৰাৰ বিৰুদ্ধে এতিয়া খুব উজাৰিছে এইসকল মুছলমান লোকে আপত্তিজনক পোষ্ট মন্তব্য কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী হজৰত মহম্মদক অপমান কৰাক লৈ হোজাইটো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দবকাৰ পুলিচ পইণ্টত প্ৰতিবাদত বহিছে মুছলমান সমাজ তথা আমছুৱে আমি এমএছৰ সহায়ত শুনাবলৈ চেষ্টা কৰিম তেওঁলোকৰ প্ৰতিবাদ কেনেধৰণে চলিছে জিন্দাবাদ 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 আমছু জিন্দাবাদ অসম চৰকাৰ হয় হয় অসম চৰকাৰ হয় হয় অসম চৰকাৰ হয় সাম্প্ৰদায়িক মন্তব্য কৰা সকল অসমখনত যি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিৱেশত আমি কিন্তু চিন্তিত হৈ পৰিছোঁ উদ্বিগ্ন প্ৰকাশ কৰিছোঁ আৰু শেহতীয়াকৈ দেখা গৈছে যে আমাৰ প্ৰিয় নবী হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অশ্লীল ভাষাৰে মন্তব্য কৰি অপমান কৰাৰ সমান্তৰালভাৱে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত চূড়ান্তভাৱে আঘাত আনি আছে আমি এজাহাৰ দাখিল কৰিছোঁ তাৎক্ষণিকভাৱে কিন্তু আৰক্ষী প্ৰশাসনেও এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ যি পদক্ষেপ এই পদক্ষেপত আমি সন্তুষ্ট হ'ব পৰা নাই তাৰ সমান্তৰালভাৱে দেখা গৈছে যে এই চৰকাৰখনেও বিভিন্ন ধৰণে এই যি দুষ্ট চক্ৰ যি সাম্প্ৰদায়িক সন্ত্ৰাস বিপোৱা যিবোৰ চক্ৰ আছে এই চক্ৰৰ উচতনি দি চৰকাৰখনৰ একাংশ মন্ত্ৰী বিধায়কে বিভিন্ন ধৰণৰ মন্তব্য দিয়া দেখা গৈছে উপায়ন্তৰ হৈ আজি আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে অসমৰ প্ৰতিখন জিলা সমিতিৰ সমান্তৰালভাৱে আমি হোজাই জিলা আমছু আজি দবকা পুলিচ পইণ্টত আজি আমি মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আমি স্পষ্টভাৱে আমি দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে সাম্প্ৰদায়িক মন্তব্যৰে সাম্প্ৰদায়িক সন্ত্ৰাস বিয়পোৱা সন্ত্ৰাসবাদীবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ এইবোৰক কঠোৰ হাতেৰে দমন কৰিব লাগে আৰু আৰক্ষী প্ৰশাসনেও এই ধৰণৰ কাৰ্যকলাপ কৰা সকলৰ বিৰুদ্ধে আমি এজাহাৰ দিয়াৰ পিছত নহয় তেখেতসকলে স্বমতত ন্যায়ালয়ৰ যি নিৰ্দেশনা আছে নিৰ্দেশনা মতে স্বমতত এজাহাৰ লৈ এইসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে ধৰ্মৰ নামত যি ধৰণে অপৰাধী চিনাক্ত কৰা হৈ আছে এই ধৰণৰ কাৰ্যকলাপে অসমখনৰ
যি আইন শৃংখলা আছে চূড়ান্তভাৱে অৱনমিত হৈছে। গতিকে ধৰ্মৰ ভিত্তিত অপৰাধী চিনাক্ত কৰিব নালাগে। আমি স্পষ্টভাৱে কৈ বিচাৰিছোঁ অপৰাধীৰ কোনো ধৰ্ম নাই। গতিকে এই ক্ষেত্ৰত যিকোনো ধৰ্মৰ লোকেই নহওক কিয় অপৰাধৰ ক্ষেত্ৰত কঠোৰভাৱে পদক্ষেপ লৈ এইবোৰক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰি এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি স্মাৰকপত্ৰ দিছোঁ। আৰু আমি ইতিমধ্যে স্মাৰকপত্ৰ দিছোঁ চিফ ছেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট আছাম, তেখেতক আমি স্মাৰকপত্ৰ দিছোঁ। আৰু আমি স্মাৰকপত্ৰ স্পষ্টভাৱে আমাৰ দাবীসমূহ উল্লেখ কৰিছোঁ। আৰু আমাৰ দাবীসমূহ যদি নামানে আগন্তুক দিনত অসমখনৰ খাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি যাতে বিনষ্ট নহয়, শংকৰ আজানৰ মিলনভূমি যাতে আমি সকলো জাতি জনগোষ্ঠীৰ লোকসকল মিলা প্ৰীতিৰ মাজেৰে বসবাস কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ অবৈধ কাৰ্যকলাপ, অন্যায়, অত্যাচাৰ, সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আমি ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে এনেধৰণৰ অবৈধ কাৰ্যকলাপ আমি আমচুৱে সহ্য নকৰোঁ। ইয়াৰ বিৰুদ্ধে যিমান দূৰ পৰ্যন্ত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব লাগে।